welcome back to my YouTube channel, and I hope maybe all of you are good and me also good today. অক্টোবৰ নৱেম্বৰ মাহকেইটা বাৰু কাৰ ভাল লাগে। মোৰ কিন্তু ফেভৰেট হয়। ইমান ঠাণ্ডাও নাথাকে, ইমান গৰমো নহয়, আৰু এইখিনি সময়ত যে ফুৰি বহুতেই ভাল লাগে। চাওকচোন ৰাস্তা কাষৰ গছবোৰ কিমান ভাল লাগিছে। আৰু মোৰ ৰ'ব, আপোনালোককতো কোৱা হোৱাই নাই আমি ক'লৈ গৈ আছোঁ। আজি আমি গৈ আছোঁ মোৰ মা ঘৰলৈ। মা ঘৰৰ ওচৰত আমাৰ বৰমা হয়, তাহাঁতৰ ঘৰত আজি দুৱা আছে, আমাক দাৱাত কৰিছে, আমি তালৈকে বুলি কৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। সেই টাৰ্ণিংটো চাওকচোন কিমান ভাল লাগে নহয় জেগাখিনি। ভিডিঅ' শ্বুট কৰি কিন্তু মোক বহুত ভাল লাগে নহয়। আৰু আছে অলপ আগলৈ আহি পালোহি, আৰু ডাইৰেক্ট ভাত খুৱাই দেখাইছোঁ। আগৰখিনি ভিডিঅ' কৰা নহ'লে, চৰি। ইফানক চাওকচোন কেনেকৈ চাই আছে। আজি তলতে বহাই দিছে আৰু চবকে। ইয়াৰ মোৰ কাষত মোৰ ভণ্টি, আৰু সেইফালে মোৰ মা বহি আছে। ইফান খাবলৈ বহিছে হয়, কিন্তু খাব পাৰিব নোৱাৰে নাজানো আৰু। এয়া ভাতেই দিয়া নাই আমাক, দিব আৰু লাহে লাহে। আই এম জাষ্ট জকিং। এতিয়া আমি গৈ আছোঁ মোৰ ভণ্টি ঘৰলৈ। দুৱা খাই মেলি মাহঁতৰ ঘৰতো অলপ সময় বহি মেলি আমি এতিয়া যাওঁ ভণ্টিহঁতৰ ঘৰলৈ। ভাবিলোঁ আহিছোঁ যেতিয়া ভণ্টিৰ ঘৰতো এপাক সোমাই যাওঁ আৰু, নহয় জানো। এতিয়া পাইছোঁহি কোৰালগুৰি। এইখিনিতে অকণমান সময় ৰখিম। আমি এতিয়া ৰৈ আছোঁ, অলপ বজাৰ কৰিবলগীয়া আছে। এয়া ভণ্টিয়ে কৰি আছে পাকঘৰত চাহ আমাৰ কাৰণে। এয়া চাহ বাকী আছে তাই। ভাত খাব ৰখাইছে, কৈছোঁ ভাত নাখাওঁ আৰু এতিয়া ৰাতি, বহুত ৰাতি হ'ব ভাত খোৱালে, আৰু আমি ঘৰ ঘূৰি আহিব লাগিব গোলাঘাটলৈ। দেৰি হৈ যাব পাৰে, সেইকাৰণে চাহকণ খাই ভাবিছোঁ ঘৰলৈ ওলাই আহিম আৰু। এয়া ইফালে চাওক খেলিছে, ভনীয়েকৰ লগ পাইছে। মোৰ ভণ্টিৰ ছোৱালী জন্নত, তাই হৈছে ইফানতকৈ সৰু, আৰু পূৰা কাজিয়া কৰিছে দুয়োটাই আজি। বস্তুক লৈ টানা আজোৰা। চাওকচোন হাই কৈছে। ফোন দেখিলে হৈছে আৰু কথা পাতিবলৈ দিব, আৰু তাইক ফটো মাৰিব দিব। এয়া সকলো বহি আছে আৰু কথা পাতি। ইফানলৈ চাওক, তাক বোলে ফটো কল এটা মাৰি দিব লাগে, মানে ভিডিঅ' কৰি দিব লাগে। ই আকৌ কয় ভিডিঅ'টোক ফটো কল। কি যে কথা আৰু। আমিও চাগে সৰুতে এনেকুৱাই আছিলোঁ ন, যি টি কওঁ। সেয়া কি কৰিছে জন্নতে, কিবা খাইছে, যি পায় তাকে মুখত দিয়ে তাই। সৰুকালটো সঁচাকৈয়ে ন, এতিয়াও ভাবোঁ যেন সৰুকালটো আকৌ ঘূৰাই আনিম। কোনো টেনশ্যন নাই, খেলি থাকিলে হ'ল আৰু। খেলা, খোৱা আৰু টোপনি যোৱা, তাৰনো বাহিৰে আছে কি কাম, নহয় জানো। সি এইফালে আজি বহুত ভাল পাইছে খেলি। লগ পাইছে, ঘৰটো অকলে খেলি থাকে ন, লগ এটা পালে ভাল পায় আৰু খেলি। এতিয়া আমি উভতি যাওঁ আকৌ ঘৰলৈ। ভণ্টিৰ ঘৰৰ পৰা ওলাই আহি আছোঁ আৰু জাষ্ট। এয়া নাহনি চাৰিআলি পাইছোঁহি। এণ্ড ব্লগটো চাই যদি ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, আৰু নিউ ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, বাই। লগ পাম মোৰ নেক্সট ভিডিঅ'ত।